आबाद फोथाराव बे एबसुनि आगान शिबसागर जिल्लायाव एबसुआ बड'फाया बुंलांनाय लिभ एन्ड लेट लिभखौ मावफुंदों। एबसुनि मिशन होम रेस्किउ एन्ड रेस्ट'र थांखि लानानै शिबसागर जिल्लानि गुबुन गुबुन जायगायाव खामानि मावहैनाया दिनैसिम 7 सान जाबाय। बे 7 सानाव गुबुन गुबुन नखरफोराव न' बानायनाय, हाब्रुफोरखौ जावखांना गारनाय आरो फरायसालि थानसालिफोराव साखोन-सिखोन खालामनाय अनगायैबो आबाद फोथाराव दिनै माइ गायनायखौ नुनो मोननाय जादों। दुलाराय बर' फरायसा आफादनि मावथिफोरखौ एबसुनि गासै 14 हानजा एबा 100नि बांसिन एबसुनि बिबानगिरिफ्रा दिनैबो थाद'नाय गैया, मेंनाय गैया खामानि मावनायखौ नुनो मोननाय जादों। मोनसे खोथाखौ मिन्थिनो मोनोदि शिबसागर जिल्लायाव जिखोना मिशन होम रेस्किउ एन्ड रेस्ट'र हाबाफारियाव खामानि मावहैदों। मोनथिनाय बायदिब्ला बेवहाय सासेबो साधारन सुबुं गैया, गासैबो एबसुनि बिबानगिरिफोर होननानै मिन्थिनो मोनो। मानोना गावहानो एबसुआ 5,000नि बांसिन मावथिफोर दं। 7 सान खामानि मावनायनि उनाव नखरफोरनि थासारिखौ नुबोनानै एबसुनि लोगो गाहाय नेहाथारि दिनेश ब्रह्मआ आबेग जानानै खौरांगिरिनि मोगा-मोगियाव मोदै गयो। लोगोसेनो बिथाङा बुङोदि आसामाव बेबायदि दैबाना नुफेराखैमोन आरो थांना थानाय समाव बिथांमोननि सिमां नुनायफोरा जोबस्रांलांबायमोन जेब्ला दैबानाजों सिलिंखार खालामजादोंमोन। लोगोसेनो दिनेश ब्रह्म बिथाङा बुंबावोदि जेब्ला एबसुआ बिथांमोननि खाथियाव थांनानै मदद होयो अब्ला बिथांमोना गोदानै जिउ मोनफिननाय बायदि मोनदों होननानै फोरमायो। ঊনৈছ জুলাই সকলোৱে জ্ঞাত শিৱসাগৰ জিলা, চৰাইদেউ জিলা আৰু যোৰহাট জিলা, এই তিনিটা জিলাত যি এটা ভয়ংকৰ বানপানী হৈ গ'ল আৰু এই বানপানীৰ ফলত এই জিলাখনত বসবাস কৰা মেইনলি নেপালী খুটি, মাজগাঁও এইবিলাক যি আশে পাশে অঞ্চল আছে তেখেতসকলৰ যি সপোন মানুহে জীয়াই থকাৰ কাৰণে যে সকলো এটা সপোন থাকে, এটা ভাল ঘৰ, এটা সোণালী ঘৰ, তাত সোণালী সপোনবিলাক ৰচে। মানুহে মানুহৰ জীৱনটো কেনেকৈ আমি অতিবাহিত কৰিম, সেই গোটেই কথাবিলাক এটা ভাল ঘৰ থাকি পেলাই আমি এটা সেই সপোনবিলাক ৰচে। কিন্তু এই বানপানীয়ে কি গোটেই সপোনবিলাক গোটেই সাৰ নাইকিয়া কৰি পেলাই দিলে। তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ সপোন একেবাৰে নাইকিয়া হৈ গ'ল। এনে স্তৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ বৰ্তমানৰ সভাপতি খৰমদা ৱাৰী আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত, নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত, কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আমাৰ 15টা জিলাৰ যি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে, আমি গোটেই 150 জনতকৈ অধিক আমাৰ কৰ্মীসকলে ইয়াত আহি আমি তেখেতসকলক আৰ্থিকভাৱে সহায় কৰিব পৰা নাই, সঁচা কথা। কিন্তু তেখেতসকলে জীৱনৰ যি এটা আশা আছিলে, সপোন আছিলে, সেই সপোনবিলাক নাইকিয়া হৈ গ'ল, ধ্বংস হৈ গ'ল। তেওঁলোকে বাকী থকা জীৱনবিলাক তেওঁলোকৰ জীয়াই থকাৰ আশা একদম তেওঁলোকে এৰি দিছিলে। কিন্তু যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকৰ ওচৰত আহি পেলাই এই দুখৰ সময়ত তেওঁলোকক আমি সমভাগী হ'লোঁ, তেখেতসকলে নতুনকৈ জীৱনটো যে আকৌ আৰম্ভ কৰিব লাগিব। আমাৰ এনেকুৱা বেয়া সময়ত আমাৰ লগত যে কোনোবা এটা আহি পেলাই যে আমাক এটা সহায় কৰিছে, সেই আমি যে এটা সহায় কৰিছোঁ, এই সহায়টো তেওঁলোকক সাহস হিচাপে লৈ পেলাই যে বাকী থকা জীৱন তেওঁলোকে এটা নতুন জীৱন আৰম্ভ কৰিবৰ কাৰণে এটা সাহস পাইছে। তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাক তেওঁলোকে খুব ধন্যবাদ দিছে, আন্তৰিকতাৰে তেওঁলোকে আমাক খুব এটা ধন্যবাদ দিছে। আৰু আমি তেওঁলোকে যে আমাক এটা আন্তৰিকতাৰে আঁকোৱালি লৈছে, আমি এটা অনুভৱ কৰিছোঁ। মানুহে মানুহক যদি সহায় কৰিলে, মই ভাবোঁ মানুহে বিপদৰ সময়ত মানুহে এজনক সহায় কৰাটো জীৱনৰ আটাইতকৈ মহান কাম। সেই কথা যে আমি উপলব্ধি কৰিছোঁ। আৰু এই অঞ্চলটো আপুনি নিজ চকুৰে নেদেখিলে আপুনি কেতিয়াও কল্পনা কৰিব নোৱাৰে। অসমত বহুত বানপানী হৈছে, কিন্তু এনেকুৱা ভয়ংকৰ বানপানী মই নিজেও দেখা নাছিলোঁ। ইমান আচৰিত। আমি দেখিছোঁ এজনী বিধৱা মাইকী মানুহ, তেওঁ গিৰিয়েকে 5 বছৰ আগত ঢুকালে, 3টা সৰু সৰু ল'ৰা ছোৱালী আছে, স্কুলত পঢ়ি আছে। তাই 3টা ৰুম আছিলে, কিন্তু ৰুমটো থাকিবলৈ একদম অৱস্থা নাই। তাই শিবিৰত বাহিৰত আছে। তাই আমাক ৰিকুৱেষ্ট কৰিলে, নিখিল বড়ো ছাত্ৰ সন্থাৰ সদস্যসকলে তাই ঘৰটো গৈ পেলাই 3টা ৰুমটো পূৰা চফা কৰি দিলে। দোকান এটা আছিলে, দোকানটো জৰাজীৰ্ণ অৱস্থা, চফা কৰি দিলে। পিছদিনাখন তাই সেই ঘৰখনত
গৈ পেলাই ধুনীয়াকৈ ভাত ৰান্ধিছে, ধুনীয়াকৈ থাকিছে। সেই যে এটা পৰিৱেশ এইটো আমি অনুভৱ কৰিছোঁ। আৱেগিক হৈ যাম। চৰি। সেই এটা যে মহান কাম আমি কৰিছোঁ, আমি ধন্য মানিছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকৰ সদায় আছোঁ আৰু আমি কৰিয়ে থাকিম। এইকাৰণে মই সকলো ৰাইজক অনুৰোধ কৰিম যে নিখিল বড়ো ছাত্ৰ সন্থাই সমাজৰ কাৰণে এই দুৰ্ভোগীয় অঞ্চলৰ কাৰণে যি এটা আমি অকণ হ'লেও তেওঁলোকৰ কিবা এটা কৰিব পাৰিছোঁ, সকলো ৰাইজক মই সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এতিয়া মই বৰমিৰি প্ৰাথমিক বিদ্যালয় 608 নং ইয়াত মই উপস্থিত হৈছোঁ। ইয়াত আমাৰ কৰ্মকৰ্তাসকলে চফা কৰি আছে। সেই অঞ্চলত বৰমিচিং গাঁও বুলি কোৱা সেইখন অঞ্চল 300তকৈ অধিক ইয়াৰ মানে ঘৰ আছে। আৰু এই ঘৰৰ পৰা এই বৰমিৰি প্ৰাথমিক বিদ্যালয়ৰ মানৱ সম্পদ গঢ়াৰ যি এটা তেওঁলোকৰ এটা সপোন ইয়াৰ পৰা হৈছিলে, কিন্তু বানপানীৰ ফলত এই স্কুলটো বন্ধ হৈ আছিলে। কিন্তু আজি আমি চফা কৰিছোঁ। অকণমান আগত হেডমাষ্টাৰে আমাক ধন্যবাদ যাচিছে। তেওঁলোকে কৈছে যে আপোনালোকে আজি চাফা কৰিলে হয়তো কাইলৈৰ পৰা আমি আকৌ পঢ়াৰ কণ ল'ৰা ছোৱালীক শিকোৱা এটা পৰিৱেশটো আমি পাম বুলি তেওঁলোকে আমাক ধন্যবাদ জনাইছে। এইখিনি যে আমি কৰিব পাৰিছোঁ, নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰণে একো নালাগে। আৰু বডোফা অভিনাথ ব্ৰহ্ম তেখেতে এটা কথা কৈ গৈছিল, লিভ এণ্ড লেট লিভ। আপুনি জীয়াই থাকক, আনকো জীয়াই থাকিবলৈ দিয়ে। সেই বাৰ্তাটো লৈ পেলাই আমি আজি ইয়াত আহিছোঁ, উপস্থিত হৈছোঁ। আৰু তেওঁলোকক অকণ হ'লে কিবা এটা আমি সহায় কৰিব পাৰিছোঁ, তাৰ কাৰণে আমিও নিজকে মানে সুখ এটা অনুভৱ কৰিছোঁ। আৰু ক্ষুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা তেখেতে আমাক সোঁৱৰাই থৈ গৈছে যে মানুহে মানুহৰ বাবে যদি অকণো নেভাবে ভাবিব কোনে নোপোৱা। তেখেতৰ যি কথা, সেই কথালৈ আমি সাহসেৰে আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত সকলোকে সহায় সহযোগিতা আগবঢ়াৰ কাৰণে মই আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।